হেল্ল' এভৰিৱান, এয়া আজি উৰিয়ামঘাটত ভাওনা আছে ভাইটিভাগৰ, সেইকাৰণে উৰিয়ামঘাটলৈ আহিছোঁ। কম্পিটিশ্যন ভাওনা হৈ আছে ইয়াত, আৰু ই আকৌ খোলটো নবজাই ৰখিবই পৰা নাই খোলটো দেখি। আৰু এয়া লগতে আমাৰ ভাইটিহঁতৰ ভাওনাখন আদৰিলে, আৰু দিনৰ ভাগত দিহানাম প্ৰতিযোগিতা হৈ আছিলে, আৰু ভাওনাখনো ষ্টাৰ্ট হৈ গ'ল, আৰু ভাইটিক ৰেডি কৰি দিছোঁ। দেখাইছোঁ হয়, ভাওনাখনৰ আকৌ নামটোকে কোৱা নাই। ভাওনাখনৰ নাম আছিল অজামিল উপাখ্যান। যিহেতু একদম মই ভাওনা চাই খুবেই ভাল পাওঁ, সেইকাৰণে যেতিয়াই ভাইটিভাগৰ ভাওনা হয় তেতিয়াই যাবলৈ মই চেষ্টা কৰোঁৱেই, আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। লগতে ময়ো চাওঁ। আৰু এয়া ভাইটি ওলালে। ভাইটি ওলাওঁতে আমাৰ ভয় লাগিছে, আমাৰ ঘৰৰ মানুহখিনি, কিন্তু তাৰ একদম ভয় নকৰে। সি একদম কনফিডেণ্টত গৈ পিনি ভাওনা কৰেগৈ, আৰু যিয়ে কৰিছে ভালেই কৰিছে বাৰু। গোটেই ভাওনাখন দেখুৱাটো সম্ভৱ নহয় এটা সৰু মিনি ব্লগত। লগতে দিনে দুখনকৈ ভাওনা হৈছে, আৰু প্ৰথমখন ভাওনাই ভাইটিহঁতৰ আছিলে, সেইকাৰণে শেষ হ'ল সোনকালে শেষ হোৱা নাই, 10টা বজাতহে শেষ হৈছে। আৰু এই আজিৰ কাৰণে বাই বাই। যদি ভাল পায় লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ।